মুছলমান যুৱকৰ প্ৰেমক লৈ এতিয়া কোনেও কৰিব নোৱাৰিব আপত্তি। প্ৰেমিকাগৰাকী যদি অন্য ধৰ্মৰ হয় তাত কোনো ইছ্যু নহ'ব। হয়, প্ৰেমে নামানে বাধা, প্ৰেমত কোনো জাতিভেদ নাই। প্ৰেমে নেদেখে কোনো ধৰ্ম। প্ৰেমত যদি দুয়োৰে সন্মতি থাকে তাত আৰু ধৰ্মৰ কথা নাহিব। লগতে কোনেও ক'ব নোৱাৰিব যে এয়া লাভ জেহাদ। হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকে যদি প্ৰেম কৰিছে, মুছলমান যুৱতীৰ সৈতে যদি হিন্দু যুৱকে প্ৰেম কৰিছে, বা খ্ৰীষ্টানৰ সৈতে যদি হিন্দুৰ প্ৰেম হৈছে, খ্ৰীষ্টানৰ সৈতে মুছলমানৰ প্ৰেম, মুঠৰ ওপৰত যি ধৰ্মৰেই নহওক কিয়, প্ৰেমিক প্ৰেমিকাৰ যদি ৰিলেশ্যনশ্বিপটোত সন্মতি থাকে তেনেহ'লে কোনেও আৰু ইছ্যু কৰিব নোৱাৰিব। প্ৰেমক লৈ আদালতৰ বৃহৎ ৰায়দান। বম্বে উচ্চ ন্যায়ালয়ৰ এক ৰায়দানৰ পিছতেই দেশজুৰি এতিয়া সৃষ্টি হৈছে ব্যাপক চৰ্চা। বজৰং দলৰ বাধাৰ পিছতে আদালতৰ ৰায় যুৱক যুৱতীৰ পক্ষত। ব্যক্তিগত সম্পৰ্ক নিজে বাছনি কৰি মৰ্যাদাৰে জীয়াই থকাটো তেওঁলোকৰ অধিকাৰ। বজৰং দলৰ বাধাৰ পিছত মুছলমান প্ৰেমিক কাষ চাপিছিল আদালতৰ। আৰু যুৱতীগৰাকীয়েও প্ৰেমিকৰ সৈতে লিভ ইন সম্পৰ্কত থকাৰ কথা প্ৰকাশ কৰিছিল। ভাল পাইছে, তেওঁলোকে থাকিব বিচাৰিছে, এয়া তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ এয়া ব্যক্তিগত জীৱন। আদালতে এই বিষয়টোত দিলে বৃহৎ ৰায়দান। 18 ডিচেম্বৰৰ কথা এক গোচৰৰ ভিত্তিত আদালতে প্ৰকাশ কৰিছিল এই ৰায়দান। এহাল প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কক লৈ বজৰং দলে আপত্তি দৰ্শাইছিল আৰু ইয়াৰ পাছতেই বম্বে উচ্চ ন্যায়ালয়ে এই বিষয়টোক লৈ ৰায় প্ৰদান কৰিছে। মুছলমান যুৱকৰ সৈতে এগৰাকী হিন্দু যুৱতীৰ প্ৰেমক লৈ আহিছিল এই আপত্তি, কিন্তু তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক সন্মতি দিছে উচ্চ ন্যায়ালয়ে। বম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ সমগ্ৰ দেশজুৰি এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। নেশ্যনেল ডেস্ক টাইম 8।